চাইনাৰ এগৰাকী 14 বছৰীয়া ছোৱালী আৰু সেই ছোৱালীজনী এবাৰ কোনো কাৰণত নিজৰ ঘৰৰ পৰা পলাই যায় আৰু ঘৰৰ সকলো মানুহে তাইক বিচাৰি চলাথ কৰে কিন্তু তাইক পোৱা নাছিল কিন্তু 10 বছৰৰ পাছত পুলিচে তাইক উদ্ধাৰ কৰিছিল কিন্তু কেনেকুৱা অৱস্থাত উদ্ধাৰ কৰিছিল সেই কথাটো যদি আপুনি জানে তেনেহলে আপোনাৰ চকু কপালত উঠিব পৃথিৱীৰ ডিপেষ্ট ডাৰ্কেষ্ট কোৱাইটেষ্ট আৰু ওল্ডেষ্ট যেটো কোঠা অৰ্থাৎ ৰুম সেই ৰুমটো কোট আছে আপুনি জানেনে এটা চৰাই আৰু সেই চৰাইটোৰ ঠুটটো তাৰ শৰীৰটোতকৈও দীঘল Well, এনেকুৱা কিছুমান ইন্টাৰেষ্টিং ফ্যাক্ট লৈ পুনৰ আহিছো আপোনালোকৰ ওচৰলৈ মই আছো আপোনালোকৰ সৈতে ৰেডিক আৰু আপুনি চাই আছে লেটস নো ইন অসমীয়া আৰু ৰেন্ডম ফ্যাক্ট সিৰিজৰ এপিসোড নম্বৰ 6 লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো গতিকে আহক আজিৰ আমাৰ এই ভিডিঅটো আৰম্ভ কৰো ফ্যাক্ট নম্বৰ 1 আমি কেতিয়াবা কোনো এটা কাম কৰিব লাগে বুলি জানো কিন্তু সেই কামটো নকৰো বিভিন্ন ধৰণৰ ডিস্ট্ৰাকচনৰ কাৰণে ফৰ এক্সাম্পল আপুনি ৰাতিপুৱা সোনকালে শুই উঠাৰ উচিত কিন্তু বহু মানুহে ৰাতিপুৱা শুই উঠিব নোৱাৰে তেনেকুৱা ঠিক বহু কিছুমান ভাল কাম আমি কৰিব লাগে বুলি কিন্তু সেই কামবোৰ আমি কৰিব নোৱাৰো আৰু সেই ফেনোমেননটোক গ্ৰীক ভাষাত কোৱা হয় অ্যাক্ৰেচিয়া আৰু সেই অ্যাক্ৰেচিয়াৰ মিনিংটো আপুনি স্ক্ৰিনত দেখিব পাৰিছে the word accresia is used to describe the lack of will that prevents us from doing something that we know is good for us fact number 2 bookmark অৰ্থাৎ আমি যেতিয়া কোনো এখন কিতাপ পঢ়ো আৰু সেই কিতাপখন শেষবাৰত অৰ্থাৎ লাষ্ট আমি কোনখিনিত এৰিলো সেই সিনটো ৰাখিবৰ বাবে আমি বিভিন্ন ধৰণৰ বুকমাৰ্কস ইউজ কৰো কিন্তু আচৰিত কথা এইটোৱে যে আৰ্টিষ্ট অলিনা মাইসিংকে এনে ধৰণৰ কিছুমান বুকমাৰ্ক ইউজ কৰে অৰ্থাৎ আপুনি সেই বুকমাৰ্কটো দেখিলে এনেকুৱা লাগিব যেন এটা মানুহ সেই কিতাপখনৰ ভিতৰত সোমাই লাগি ধৰিছে আৰু তাৰ ভৰিকিটা বাহিৰলৈ ওলাই আছে দ্যাটস ৰিয়েলি অ্যামেজিং আৰু অলিনা মাইসিংকে পোন প্ৰথমবাৰৰ বাবে এনে ধৰণৰ বুকমাৰ্কৰ আৱিষ্কাৰ কৰিছিল ফ্যাক্ট নম্বৰ 3 মেজ অৰ্থাৎ তলাতল ঘৰ বা আপুনি ক'ব পাৰে এটা মেৰপাক বা আপুনি ক'ব পাৰে ভুলভুলিয়া পৃথিৱীৰ আটাইতকৈ ডাঙৰ যোনটো মেজ সেই মেজটোৰ নাম বাৰু আপুনি জানেনে সেই মেজটো হৈছে কুল পাঁচ পাম্পকিন কৰ্ন মেজ আৰু সেই মেজটো পৃথিৱীৰ ভিতৰত আটাইতকৈ কঠিন মেজ আৰু সেই মেজটো 60 একাৰ জুৰি বিয়পি আছে অৰ্থাৎ এটা বিশাল ঠাই আগুৰি আছে সেই মেজটোৱে আৰু সেই মেজটো পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ মেজ আৰু সেই মেজটো অৱস্থিত হৈছে ডিকশ্যন নামৰ এখন চহৰত দ্যাটস অ্যামেজিং ৰাইট ফ্যাক্ট নম্বৰ 4 এখন পেইন্টিংস আৰু এই পেইন্টিংসখন এখন ৰহস্যময় পেইন্টিংস আৰু এখন বিশ্ববিখ্যাত পেইন্টিং আৰু এই পেইন্টিংখনৰ নাম হ'ল দ্য আনফিনিশড পেইন্টিং অফ ফ্ৰেংকলিন ডি ৰুজভেল্ট আৰু এই পেইন্টিংখন আছিল 32nd প্ৰেসিডেন্ট অফ আমেৰিকা অৰ্থাৎ আমেৰিকাৰ 32তম প্ৰেসিডেন্ট আৰু সেই প্ৰেসিডেন্টজনৰ নাম আছিল ফ্ৰেংকলিন ডি ৰুজভেল্ট কিন্তু ৰহস্যজনক কথাটো এইটোৱে আছিল যে সেই আৰ্টিষ্টজনে যেতিয়া সেই পেইন্টিংসখন অৰ্থাৎ পৰ্ট্ৰেটখন আঁকি আছিল তেতিয়া সেই আৰ্টিষ্টজনৰ ব্ৰেইন হেমাৰেজৰ ফলত তেওঁৰ মৃত্যু হৈছিল আৰু সেই পেইন্টিংসখন অসম্পূৰ্ণ হৈ ৰৈছিল আৰু সেই পেইন্টিংখন পিছত কেতিয়াও সম্পূৰ্ণ কৰা হোৱা নাছিল সেয়েহে এই পেইন্টিংসখন এখন বিশ্ববিখ্যাত পেইন্টিংস আৰু এই পেইন্টিংসখনৰ নাম হ'ল দ্য আনফিনিশড পেইন্টিংস অফ ফ্ৰেংকলিন ডি ৰুজভেল্ট That's really awesome, right? Fact number 5 এবিধ আচৰিত চৰাই আৰু সেই চৰাইটোৰ ঠুটটো অৰ্থাৎ তাৰ বিগটো তাৰ শৰীৰতকৈও ডাঙৰ আৰু সেই চৰাইটোৰ নাম হৈছে ষ্টুৰ্ট বিল্ড হামিং বাৰ্ড That's really awesome, right? Fact number 6 আৰু এই ফ্যাক্টটো শুনি আপুনি আচৰিত হৈ পৰিব কিয়নো এই ফ্যাক্টটো হ'ল এজনী ছোৱালীৰ ওপৰত আৰু সেই ছোৱালীজনী আছিল 14 বছৰীয়া আৰু সেই ছোৱালীজনী আছিল চাইনাৰ আৰু সেই ছোৱালীজনী এদিন হঠাৎ নিজৰ ঘৰৰ পৰা পলাই যায় বা আপুনি ক'ব পাৰে ওলাই যায় আৰু তেওঁ কেতিয়াও ঘূৰি নাহিল তাৰ পিছত ঘৰৰ সকলো মানুহে সেই ছোৱালীজনীক বিচাৰিছিল কিন্তু সেই ছোৱালীজনীক নাপালে আৰু শেষত পুলিচে সেই ছোৱালীজনীক বিচাৰি পাইছিল 10 বছৰৰ পিছত এখন ইন্টাৰনেট কেফেত আৰু সেই কেফেত ছোৱালীজনীয়ে বহি ভিডিঅ' গেম খেলি আছিল আৰু সেই গেমটোৰ নাম আছিল ক্ৰছ ফায়াৰ অৰ্থাৎ তাই 10 বছৰ ধৰি সেই কেফেখনতে আছিল আৰু সেই কেফেখনত তাই ভিডিঅ' গেম খেলি আছিল That's really awesome, right? Fact number 7 পৃথিৱীৰ ডিপেষ্ট ডাৰ্কেষ্ট ওল্ডেষ্ট আৰু কোৱাইটেষ্ট যেটো ৰুম অৰ্থাৎ আপুনি ক'ব পাৰে তাক মটেল ৰুম অৰ্থাৎ এখন হোটেল আৰু সেই কোঠাটোৰ নাম হৈছে গ্ৰেণ্ড কেনিয়ন আৰু সেই গ্ৰেণ্ড কেনিয়ন নামৰ সেই কোঠাটো পৃথিৱী পৃষ্ঠৰ পৰা 220 ফুট তলত অৱস্থিত আৰু সেই কোঠাটো 65 বছৰ পুৰণা এটা গুহাৰ ভিতৰত নিৰ্মাণ কৰা হৈছে That's really amazing, right? Well, আজিৰ ভিডিঅটো মই ইমানতে সামৰণি মাৰিছো যদি ভিডিঅটো ভাল লাগে তেনেহলে নিশ্চয় এটা লাইক কৰিব আৰু যদি আপুনি এই চেনেলটোত প্ৰথম আহিছে তেনেহলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যদি আপুনি ধৰণৰ ইন্টাৰেষ্টিং ফ্যাক্ট শেয়াৰ কৰিব বিচাৰে তেনেহলে আপুনি মোক মেইল কৰিব পাৰে letsknowinassamese@gmail.com আপুনি মোক মেইল কৰিব পাৰে অথবা আপুনি তলৰ কমেন্ট বক্সত গৈও মোক কমেন্ট কৰিব পাৰে তাত মই আপোনাৰ কমেন্টটো পিক কৰিম আৰু নেক্সট ভিডিঅত আপোনাৰ কমেন্টটো মই নিশ্চয় শেয়াৰ কৰিম গতিকে আজিৰ ভিডিঅটো মই ইমানতে সামৰণি মাৰিছো